আসসালামু আলাইকুম। এতিয়া ৰাতিপুৱা হ'ল। আপোনালোকক ক'লোঁ যোৱা ভিডিঅ'টোত বিয়া আছে, এখন বিয়া খাবলৈ যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, ক'ত যাম কি কৰোঁ। বহুত বেছি ঠাণ্ডা হয়, কিন্তু যিয়ে নহওক আমাৰ মন যাই আছে। ইফালে নিজৰ ঘৰৰ বিয়া হয়নে নাই, গতিকে এতিয়া ওলাই কৰি লওঁ। মিষ্টাৰে যাব, ইফালে মা মই, গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো মোৰ চাই যাব। ইফালে ৰেডি কৰিছোঁৱে, গম পাইছে। ইফালে খাৰু দেখাইছোঁ, ইফালে এইবোৰ কাণফুলি। এইবাৰ লাহে লাহে ৰেডি হওঁ, কিয়নো বহুত ঠাণ্ডা হয়। আৰু যি কি নহওক এযোৰ কাপোৰ পিন্ধি যাম, এযোৰ কাপোৰে পিন্ধি যাম বুলি ভাবিছোঁ। বিশেষ বিয়া ন, শাৰী মেখেলা চাদৰ পিন্ধিলে খুবেই ভাল লাগে আৰু ভাল পাওঁ, যিহেতু মাৰ লগত যাম। ইফালে গোটেইখিনি ৰেডি কৰা হৈছে। বহুত বেছি ঠাণ্ডা হয়, যি ড্ৰেছ নিপিন্ধো কিয় চুৱেটাৰ বা ষ্টল লাগিবই। গতিকে কাপোৰ কানিবোৰ পিন্ধি লৈ লৈছোঁ আৰু আপোনালোকক দেখাই আছোঁ। ইফালে ওলাই কৰি লোৱা হ'ল একেবাৰে চিম্পুল ড্ৰেছত, কিয়নো বহুত ঠাণ্ডা হয়। আৰু আমি ইফালে ৰাতিপুৱাৰ ভাগতে যাব ওলাইছোঁ, কিয়নো মাহঁতৰ ঠাইখন, মা চাৰিওপিনে মামাহঁতৰ ঘৰত, মামীহঁতৰ ঘৰত, মাহীহঁতৰ ঘৰত গোটেই যাব। চিম্পুলি ওলাই লৈছোঁ। ইফালে মিষ্টাৰো ওলালে, তেখেত এয়া যাবলৈ ওলাইছোঁ। নতুন নতুন ৰাস্তা এইবোৰ হৈ গৈছে, খুবেই ভাল লগা হৈছে, পৰিৱেশ দেখিয়ে ভাল লাগিছে। আমি গৈয়ে আছোঁ, ইনশাল্লাহ। আল্লাহ যাতে ভালে কুশলে লৈ যায়, গোটেইখিনি আল্লাহৰ হাতত, আমাৰ হাতত একোৱেই নাই। সকলোকে ভালে ৰাখক, কুশলে ৰাখক। মামাৰ ছোৱালীজনীৰো বিয়া, তাইৰো ছোৱালী জীৱনৰ শেষ অধ্যায় আৰু নতুন এটা জীৱন আৰম্ভ কৰিব গৈ আছে। গতিকে ভালে ৰাখক, কুশলে ৰাখক, মনৰ আশাবোৰ পূৰণ হওক, যুগ্ম জীৱন যাতে সুখৰ হওক। আমিও তালৈকে যাবলৈ ওলাইছোঁ, গৈয়ে আছোঁ। খুবেই ভাল বতৰ, এতিয়া অলপ ৰ'দ দিছে, কিয়নো ঠাণ্ডাৰ দিনত ৰ'দ যাক যেন বহুত ভাল লাগে। আমি গৈ আছোঁ। আপোনালোকে নিশ্চয় দেখিছে নৰনাৰায়ণ সেতু, এই সেতুখনেৰে আমি পাৰ হৈ গৈ আছোঁ। দলংখন দেখিয়ে যেন খুবেই ভাল লাগে। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ধুনীয়া হৈ আছে এতিয়াও। আমি গৈ আছোঁ, আপোনালোকে নিশ্চয় চাই যাব। আপোনালোকে আমাৰ এইফালে আহিব, এই নৰনাৰায়ণ সেতুখন চাবলৈ। খুবেই ভাল লগা দলং এখন, গতিকে উপভোগ কৰিব। এয়া বিয়াঘৰ আমি আহি পালোঁ, সোনকালে আহি পাইছোঁ। এতিয়া বিয়াৰ হুলস্থুল পৰিৱেশ ইমান এটা হোৱা নাই। মা যেন আহি মাহীহঁতক সকলোকে লগ পাইছে, কি যে কথা পাতি আছে, খুবেই যেন এটা ভাল লাগিছে। যিমান যি নহওক নিজৰ 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 ভনীয়েক বাইদেউ সকলোকে লগ পাইছে, যেন কি ক'ব কি নক'ব, কি খাব কি নাখাব, হাঁহি ধেমালি সকলোৰে খুবেই ভাল লগা পৰিৱেশ। চাওক, বিয়া মানে কেনেকুৱা এটা পৰিৱেশ হৈ যায়, ঘৰ দুৱাৰ অৱস্থা একেবাৰে নোহোৱা হৈ যায়, যথেষ্ট মানুহ দুনুহৰ মাজত বা মানুহ দুনুহৰ পৰিৱেশত থাকিবলগীয়া হয়। বিয়া ঘৰতে আমি আছোঁ বৰ্তমান, গোটেইখিনি ঘূৰি পকি। আমি ৰাতিলৈকে থাকিম, গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে। স্কুল লাইফত না এ যা আন্নাতে বইছে তুই যা র জায়গা আছে না নাই জাগি যা দেখা পালি সাইকেল চিল্লাইছিলি মো। বিয়াঘৰ এৰি থৈ আমি আন এঘৰলৈ আহিলোঁ, অৰ্থাৎ আমাৰ মামা আৰু আন এটা মামাহঁতৰ ঘৰলৈ আহিলোঁ। মাৰ তিনিজনমান ককায়েক হয়, গতিকে চাৰিওফালে ঘূৰিম, মা সকলোকে এবাৰ চাই যাব। গতিকে আমি আহিছোঁ ইফালে বিয়াঘৰ এৰি, ইফালে আন এটা মামাহঁতৰ ঘৰলৈকে। গতিকে মা যেন সকলোকে দেখা দিব, সকলোকে এবাৰ এবাৰ চাই যাব। নিজৰ ঘৰখন ন, চাৰিওফালে ঘূৰিবলৈ মন যায়। মা গোটেই সপৰিয়ালকে দেখি শুনি খুবেই যেন আত্মহাৰা, খুবেই যেন ভাল লাগিল। সকলোকে দেখা দিলে নিজৰ ঠাইখনি ন, নিজৰ ঠাইখন খুবেই যেন মা
আজি ভাল লাগিছে হাতত বহুত বেছি সময় নাথাকে সব বেছি আহিব নোৱাৰে আহিছে আকৌ নিজৰ পৰিয়াল সকলোকে দেখা দি আমি আকৌ বিয়া ঘৰ আহি পালো এই মামাহঁতৰ ঘৰত আমাৰ কইনাজনী হাইস্কুল টেট শিক্ষয়িত্ৰী হয় তাই নিজৰ বিবাহ নিজেই যেন আৰম্ভ কৰিছে যেনে তোৰ মা ভাইটি ভণ্টি সকলোৱে আছে সকলোৰে সহায় সহযোগিতা সিহঁতৰ যুগ্ম জীৱন সুখৰ হওক কইনাজনীৰ লগত বহুত কথা পাতিলো আৰু ফটো উঠিলো চাৰিওফালে ঘূৰিলো খুবেই ভাল লাগিল আমাৰ সপৰিয়ালকে লগ পালো ভাল লাগিল খুবেই ইমানে যেন সকলোৱে খোলা ইমানে যেন মৰমীয়াল ইমান যেন মৰম আদৰ যথেষ্ট মই বোৱাৰী হিচাপে যথেষ্ট ভাল পাইছোঁ বিয়াখন খালোঁ ভালদৰে উপভোগ কৰিলোঁ যেন হওক কইনাজনী যে যুগ্ম জীৱন সুখৰ হওক ভালে থাকক কুশলে থাকক এতিয়া মই অলপ সময় তাইৰ লগত কথা পাতি এতিয়া আমিও ঘৰলৈ উভতিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব মই আকৌ ভইচ অভাৰ নিদিওঁ গতিকে আপোনালোকে নিশ্চয় ভিডিঅ'টো চাব বিয়া বুলি ক'লে যে কিমান ভাল লাগে নহয়নে সকলোকে যেন লগ পোৱা যায় একদম কোনে কি খাব এখন হাতৰ তামোলে যেন সকলোৱে ভগাই মিলি ফূৰ্তিত সকলোৱে খোৱা হয় এয়া মাহীহঁত সকলোৱে মাহীহঁত সকলোৱে মিলি লাষ্ট পিক লোৱাৰ বাবে ফটো উঠি আছে সব মোবাইলত থাকিব সকলো চিন স্বৰূপ খুবেই যেন ভাল লগা এটা পৰিৱেশ সকলোকে লগ পোৱাৰ কাৰণে যিকোনো উৎসৱ পাৰ্বণ বিয়া বুলি ক'লে খুবেই যেন ভাল লাগে ফাইনেলি বিয়া খাই আহি পালোঁ ঘৰ এয়া ঘৰ কইনাজনী দেখি নিজৰ বিয়াৰ কথাও মনত পৰিছে বহুত বেছি দুখ লাগে এখন ঘৰ এৰি আন এখন ঘৰলৈ আগমন ঠিক নহওক বাৰু এতিয়াতো ঘৰ আহি পালোঁ গুড নাইট সকলোকে সকলোৱে ভালে থাকক কুশলে থাকক ভাগৰি পৰিছোঁ একেবাৰে অৱস্থা নাই গোটেই দিনটোৱে মেকআপ চেকআপ একেবাৰে নোহোৱা হৈ গৈছে প্লিজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব